ইউনিভার্সিটি আন্ডাৰত যিবিলাক এফিলিয়েটেড কলেজেছ এবং এফিলিয়েটেড কলেজেছ মানে আমি বছৰে বছৰে এনেকা মানে ইণ্টাৰ কলেজ টুৰ্ণামেণ্ট এইটো ফুটবলো হ'ব পাৰে, কাবাডী হ'ব পাৰে, ভলীবল হ'ব পাৰে। মানে এই বছৰত মানে আমি ভলীবল কম্পিটিশ্যনটো আমাৰ প্ৰগ্ৰাম কলেজৰ থ্ৰুদি আমি কণ্ডাক্ট কৰিব পাৰিলোঁ। আৰু মই বিৰাট আনন্দিত, কিয়নো আমাৰ প্ৰগ্ৰাম কলেজৰ প্ৰিন্সিপাল ডক্টৰ মনোজ কুমাৰ ব্ৰহ্ম তেখেত মানে সি নিজে দায়িত্ব লৈ পেলাই আমি কণ্ডাক্ট কৰিম বুলি ইউনিভাৰ্চিটিত জনাই পিনি এই কিবাটো এই দায়িত্বটো লৈ আহিছে। আৰু ভালে ভাল মানে 11খন কলেজ জইন কৰি পাৰ্টিচিপেট কৰি আজি গোটেইখিনি কিবাটো আজিৰ ভিতৰতে এদিনৰ ভিতৰতে কৰিব পাৰিলে। আৰু ভালে ভাল মানে গোটেইখিনি কিবাটো হৈ গৈছে। আৰু মই এনেকৈ ভাল পাইছে আহি মানে আমাৰ প্ৰিন্সিপালজন ডক্টৰ মনোজ কুমাৰ ব্ৰহ্ম সি যে দায়িত্ব লৈ পেলাই গোটেইখিনি কিবাটো ভালে ভাল শেষ কৰি আজি আবেলিলৈকে গোটেইখিনি কিবাটো খেলটো শেষ কৰি আজি মোক যে এই কিবা প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন মাতি আনি চিফ গেষ্ট বনাই আমি ট্ৰফিটো দিব পাৰিছে, এইটো লৈ মই বিৰাট ভাল লাগিছে। আৰু এইটো কাৰণে যিবিলাক টিম আহিছিলে এইটো হ'ল দক্ষিণ বিজনী কলেজ আৰু এটাটো হ'ল বাসুগাঁও কলেজ। এই দুটাৰ মাজত মানে ফাইনেল খেলটো হৈছিলে। চব মিলি মানে 11টা কলেজে আহিছিলে, কিন্তু ফাইনেলত এই দুটা টিমটো আহি দুটাৰ মাজত মানে কিবাটো খেলিছিলে আৰু ফাইনেলটো। পিছত দক্ষিণ বিজনী কলেজে উইনাৰ হৈ ইহঁতে ট্ৰফিটো কিবা কৰি লৈ গ'ল আৰু পালে আৰু ইহঁতে ট্ৰফিটো। কলেজ ভলীবল টুৰ্ণামেণ্ট 2025 আণ্ডাৰ বৰ্ডলেণ্ড ইউনিভাৰ্চিটি আমি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি আমি আজি ছাকচেছফুলি কমপ্লিটেড কৰিব পাৰিলোঁ। টোটেল 11খন কলেজে ইয়াত পাৰ্টিচিপেট কৰিছিলে। চেম্পিয়ন লাষ্টত খেলি ফাইনেলত বাসুগাঁও কলেজ আৰু দক্ষিণ বিজনী কলেজে গৈছিলে। ফাইনেল খেলোঁতে ইহঁত দুটা টিমৰ মাজত চেম্পিয়ন হ'ল দক্ষিণ বিজনী কলেজে, বাসুগাঁৱে ৰানাৰ আপ হ'ল। ভালেই খেলিছে, ভাল প্ৰদৰ্শন কৰিছে। আৰু মই ধন্যবাদ যাচিছোঁ যে KDSৰ পৰা আমাৰ ভলীবল ৰেফাৰী আহিছিলে, তেখেতসকলে বহুত কপাৰেশ্যন কৰিছে। ইউনিভাৰ্চিটি অথৰিটিৰ পৰা মোক সহায় কৰিছে আৰু কলেজৰ টিচিং ষ্টাফ নন টিচিং ষ্টাফ চবেই কপাৰেশ্যন কৰিছে। ছাত্ৰ ছাত্ৰী ইউনিয়ন বডি GSৰ লগত মেম্বাৰকেইটা চবেই ছাপোৰ্ট কৰিছে। মই সেইটোৰ কাৰণে চবকে ধন্যবাদ যাচিছোঁ। আৰু আমি ছাকচেছফুলি খেলটো আমি অৰ্গেনাইজ কৰিব পাৰিছোঁ আৰু খেলটো ভালে শেষ হৈ গ'ল। তো সেইটোৰ কাৰণে মই চবকে ধন্যবাদ যাচিছোঁ। আপোনালোকেও কপাৰেশ্যন কৰিছে মিডিয়া পাৰ্চন হিচাপত, আপোনালোকে আহি সহায় সহযোগ কৰিছে। সেইটোৰ কাৰণে আপোনালোকৰ মিডিয়াৰ টিমটো মই ধন্যবাদ যাচিছোঁ। Dr. Manoj Kumar Brahma. Now, our honorable principal sir, and congratulations, Basugao College team. You won the Inter-College Volleyball Tournament 2025. Congratulations to you. And runner-up team, Basugao College, I also congratulations to you. ভাল লাগিছে যে আমি পকেগাম কলেজো বৰ্ডলেণ্ড ইউনিভাৰ্চিটি আণ্ডাৰত ইণ্টাৰ কলেজ ভলীবল টুৰ্ণামেণ্ট আমি চলাবৰ কাৰণে আমি সুবিধা পাইছোঁ। সেইটোৰ কাৰণে বৰ্ডলেণ্ড ইউনিভাৰ্চিটি অথৰিটি ৰেজিষ্ট্ৰাৰ ছাৰৰ লগত DSW ডাইৰেক্টৰ ছাৰ মই ধন্যবাদ যাচিছোঁ যে পকেগাম কলেজত এই আমাক ডাঙৰ এটা ৰেছপনচিবিলিটি দিছে যে আমিও ইণ্টাৰ কলেজ ভলীবল টুৰ্ণামেণ্ট আমি চলাবৰ কাৰণে সক্ষম হৈছোঁ। তো মই বৰ্ডলেণ্ড ইউনিভাৰ্চিটিক registrar sir, we used to give often to the colleges affiliated under Borderland University that if any one colleges come forward to conduct any kind of game, any inter-college tournament, they are allowed to conduct a team. Accordingly, this year Pokeragram College, they have come forward to conduct the volleyball team. Accordingly, they have given the responsibility of conducting this